সোণার সাগর নামর পাতিলা খেলা এ হরি শ্রী গুরু শঙ্কর সোণার সাগর নামর পাতিলা খেলা দেউতা অ তই ক'ৰবাত যাবি নেকি মই অলপ এই বাজাৰৰ পৰা আহিব লাগছিল বাজাৰ মানে হেৰি মই যাব লগা আছিল এই মাত্ৰ বিক্ৰমে ফোন কৰিলে মই বা ক'ত যা আৰু মই ক'লোতো এই মাত্ৰ বিক্ৰমে ফোন কৰিলে এই যি চাকৰিৰ কিবা ৰেজিষ্টৰ কাৰণে মই আহিম ইচ্ছে চাইকেলখন লৈ যাই কিনে ঠিক আছে তই অলপ সোনকালে আহিবি মই আহি আছো ঠিক আছে যা যা আৰু কেতিয়া খাবি ঠিক আছে মই আহি আছো দে সোনকালে আহিম মই আহোঁ এই আপাৰ বা ইণ্টাৰভিউটো কেনাই হ'ল ভাল হলি ভাল লাগ ঐ পোনা গেছিলো তো কি হ'ল এই পোনা এই তোৰ ইণ্টাৰভিউটো কেনা হৈছে ইণ্টাৰভিউ এইবাৰ ইণ্টাৰভিউটো কিবা এটা হত গতি লগাব যেন পাওঁ ইণ্টাৰভিউটো কিন্তু বৰ ভাল হৈছে এইচোন কি বা কৰে ভগৱানে এইবাৰ এটা কিবা হত গতি লাগব হান লাগছে কিন্তু যদি কিবা চাকৰিটো হৈ যায় এই ঘৰ হৈ নাথাকে পাকাৰ ঘৰ বনাম গাড়ী বাইক ল'ম দেউতা বাইক ল'ম দেচোন ভগৱানে কি কৰে বেয়া দেউতা মোৰ পিছফালে উঠি একদম পুৰা গোটেই গাঁও ঘূৰিম কি কয় মোৰ বৰ দেচোন দে ভগৱানে মুঠ দাঙি চালি হৈ দে এই চাইফলে কি হ'ল দেউতা এই বাইকটো ল'বা খুজিছে আৰু এই হেলাখান বাদ দি আগে ভগৱানক খাত কি হয় কি হয় মানে বাইক পিছতো ল'বি তই কি হয় মানে মোৰ হ'ব কিন্তু এইবাৰ ফাইনেল চাকৰি ফাইনেল দেচোন দে তাকে ভগৱানক খাতি থাক ভগৱান মোৰ কাৰণে সদায় আছে কাকো অন্যায় কৰা নাই যেতিয়া এইবাৰ চাকৰি ফাইনেল আৰু যদিহে আপুনি কিবা গণ্ডগোল নকলে এইফালে গণ্ডগোল নকৰে মানে হেলা গণ্ডগোল কৰিলে নহয় দেই ৰিটেন ভাল হৈছে অৰেল ভাল হৈছে আৰু কি লাগে ঠিকে আছে এইটো ভগৱানক খাতি থাক খালি ভগৱানৰো সহায় লাগব বুজি পাইছে সেইটো হ'ল কিন্তু মোৰ এটা মই দুটা এটা কথা কওঁ মোৰ কিন্তু বৰ এটা ইচ্ছা আছে মই ঘৰ পাকা কৰা বা তোক অন্তত এই বয়সত নলিও মই পিছৰ বয়সত যাতে বাইক লৈ একপাক ঘূৰাব পাৰোঁ বা চাৰিচকীয়া লৈ ঘূৰাব পাৰোঁ মোৰ সপোন নাই নে ভাই মোৰতো এতিয়া তো সৰুৰ পৰাই ডাঙৰ কৰিলো হা মোৰো তোৰ ৰূপাতে ভৰসা তাকেইতো ঠিক আছে মই আহোঁ ঠিক আছে তই যাচোন যা কোনি হা ৰবা প্ৰণৱ শৰ্মা হয় মোৰে ল'ৰা প্ৰণৱ শৰ্মা তেখেতৰ নামত এখন লেটাৰ আহিছিল হয় নেকি পোনা পোনা দেউতা এইফালে কি আছিল আপোনাৰ নামত এখন লেটাৰ আহিছিল আচ্ছা চহীটো মাৰিব লাগিছিল নহয় চহী মোৰ তাত আছে এইটো থেংক ইউ এক মিনিট ন হয় ঠিক আছে আহিছোঁ ঠিক আছে লগ পাম পোনা কিহৰ চিঠি এখন দেচোন পঢ়াৰ চিঠি মানে দেউতা চাকৰি হৈ গ'ল কি কছ একদম নগদ পোষ্টিং কি নগদ বাপৰে ভগৱানে আজি মুঠ দাঙি চাইছি 4 তাৰিখে জইন কৰিব লাগে কি দেউতা মোৰ এইবাৰ ফাইনেল চাকৰি মোৰ বাপৰে ভগৱানে মুঠ দাঙি চাইছি দেখিছা ভগৱান মই সদায় পুৱা ভগৱানৰ আগত বন্তি জ্বলাও হা দেউতা মই যাব ল'লো ঠিক আছে ভালকৈ যাবি তই ভালকৈ থাকিবি প্ৰেছাৰৰ ঔষধটো সোনকালে খাবি টাইম মতে খাবি হ'ব দে আৰু ভাত চাত খাবি লগানে ৰাখিবি তই ৰাতি লগানে থাকা মই যাওঁ যা হ'ব যা নাখাবি হ'ব যা দেউতা যাব অলপ দে ভাই এই ভাল লাগছে লগ পাম মই ৰ এটা কাম কৰিবি মইতো নাথিমেই গম পাইছা নাই মণ্ডাল মই নাথিম বিক্ৰম মই যিহেতু নাথিম এই দেউতা আকলাই থাকে তহঁতেতো জানাই দেউতাৰ নামত চাবি ভাই তুমি উপকাৰ কৰিবি আৰু বিয়াকে আৰু শুন তহঁত তোমাৰ পাৰ্টি চাৰ্টি আকৌ দিয়া নহ'ল তাৰ পৰা আহি ভাল পাৰ্টি এটা মানে লগত আগৰ দৰে কি ফোন নাই মোকতো তাত কৈছি নাই মোকো কৰা নাইতো মেছেজ দিছোঁ ৰিপ্লাই কৰা নাই না একবাৰ ফুৰত তাৰ পৰা আহিবি আহোঁ যোচোন আহো
ও উৰা ও মন্দ কচোন কিয় বা আহিলি এই ইয়াৰ কোনাৰ খবৰ পোৱা নাই নেকি ও পোনাৰ খবৰ মানে মোক ফোন কৰা নাই ৰ এই দুই এদিনতে আহিম বুলি কৈছিল একদিন তন্দুক আকৌ খবৰ কৰা নাই নেকি ফোন নাই আকৌ সিনে যাব পাৰে ফোনে কৰা নাই আপোনাক ক'লে আমি সেইকাৰণে আহিম আপোনাক তাকে বচোন বহ উপনাই ফোন কৰিলে কাই ধৰি ৰকচোন কি হয় হেল্ল' কওঁ মই এটা এনে আড্ডা মাৰি আছো কি কৰিবি ইয়াৰ তই আহিছে নেকি তই আহিছে নেকি দাদা আমি যাইছো তই তহঁতে আহিব নাংগে জেজেৰি চকত গেলি মই বাইক লৈ আহিছোঁ মই যাই পামেই দে পালৈ দে বাইক কেনে লাগছি বাইক কেনে লাগছি তোৰ স্পৰ্টিঙৰ কালাৰে কালাৰ আজি গধূলি যাম বল দেউতা শুনা ক মই এটা কথা ভাবিছোঁ মই সঁচাই মিছাই বাইকো হ'ল এই ঘৰো হ'ল আজিকালি বহিয়ান চহিয়ান দিলে বৰ দিগদাৰ সেইকাৰণে ভাবিলোঁ এখন চাচিকে লওঁ এই ৰ'দে বৰষুণে বাইকখন লৈ পেলাই মোৰো কষ্ট হয় নালগে সেইগিলা পিছে পৰেও কৰবি নালগে নহয় কিছুমান বস্তু নিজে বুজি পাব লাগে এতিয়া মই অলপ কষ্ট কৰিবি নহয় মোৰ এটা ষ্টেণ্ডাৰ্ডৰ কথা আছে মই এটা অফিচত চাকৰি কৰোঁ মই যদি এই বাইকখন লৈ যোৱাকৈ নাই নেকি চাচিকে এখন লাগে মই নৰোঁ কষ্ট কৰিব তই ঠিকেই কৈছিল নেকি আজিকালি নাওমান কাম কৰিলে ভাগাৰ লাগে পেটটো ওলছে কি কৰা যায় একবাৰ ডাক্তৰৰ তাত যাব লাগিব ডাক্তৰত যাই চেকআপ কৰিব লাগিব চাচিকে ল'বি এখন চাইছোঁ তাকেইতো ডাক্তৰে কৈছে চুগাৰ হৈছে থাইৰইড হৈছে এতিয়া ডাক্তৰে এক্সাৰচাইজ কৰিব দিছে আৰু একদম ভেৰি ইণ্টাৰেষ্টিং কি আৰু কি দিছে জানা চাইকেল এখন ল'ব দিছে চাচিকে ল'বি এটা কথা হয় মই খানা খাইকে মানুহ ধ্বংস হৈ গ'লো এই পাৰ্টি খানা বহুত বস্তু মই নষ্ট কৰি পেলাম পেট ওলাই গৈছে থাইৰইড কি বেয়া মই যে বাইক চাইক বাকী চাইকেল এখন কিনিম পাৰ্টি বাকী আৰু ভাল চাল পিছত আৰু কথা নাই দেখা লওঁ এই ডাক্তৰ ৰূপমক দেখা লওঁ চাইকেল এখনে ল'ম আৰু এটা কথা হ'ল মনতো ভাবচোন এই আগৰ দিনে ভাল হৈছে এতিয়া আৰামে হাৰাম হৈ গ'ল খানা পিয়া তলে আগতে যে আমি যে আগতে খেলা খেলছিলো ক্ৰিকেট খেলছিলো ফুটবল খেলছিলো কি ধুনীয়া কি ধৰিছিলো এতিয়া তলে কি ধুনীয়া হৈ আছে চাইকেলে কিনিম এই আগৰ দৰে আগৰ দিন এই চাইকেল কিনি চাইকেল লৈ ঘূৰা কৰিম টিউচন গৈছিলো যি খেলা খেলবা গৈছিলো যে অত ভিতৰত যাওঁ তোমাক বিদায় দিলো এই কলেজত এই বাইক বিদায় দিলো ডাক্তৰে কি কৈছে জানা নাই চুগাৰ আছে আৰু ভেৰি ইণ্টাৰেষ্টিং চাচিকে ল'ব খুজিছিলো এতিয়া এখন লৈ চাইকেলখন এই আগত যাব না আহি গেলাই মানুহ এনেকাই মৰব জেকাই যে মানে খাই মচি মদ মাংস একদম জেংকাই খাচি খানা খাই মচি কিবা কৰি মচি মানুহৰ এই দিন আহি আছে চাইকেল ল'ব লাগিব আৰু আগত দিন আহিব লাগিব মই ভুক্তভোগীটো তাৰে ভুক্তভোগী মইতো ঠিকে আছে দে ভাল হ'ব
চাইকেল টাইম দিবি গাড়ী হা মাজে গাড়ীখনক টাইম দিবি গাড়ী চলবা লাগব ক'ৰবাত দূৰত যাব লাগিলে চলবা লাগব দেছো কিন্তু অসাজ জাগা আমাৰ নিচিনা মানুহ নাই বজাৰ কৰি চাইকেল লৈ যাব লাগে চাইকেল বঢ়িয়া তেলৰো দাম বাঢ়ছে তোৰ এতিয়া প্ৰদূষণ নাই ইন্ধন ৰাহি হা এনেই চৰকাৰক গালি পাৰি থাকিলে হ'ব নেকি মণ্ডল ক'ত আছা চাইকেলে লৈছোঁ চাইকেল লৈ আহ হেৰি গেলি আহ নদীৰ পৰা নদীৰ পৰা পাই বিক্ৰমকো লৈবি মহল চোৱা মহলটো দোকানত গেলি আহ আগত এটা কথা চাইকেলৰ সমান আকৌ হেৰি হোৱা নহয় চাইকেলে আৰু হেৰি গৈছা আজিকালি চাইকেল আহি গৈছে বহুত মানুহ এতিয়া চাইকেলৰ কাৰণে এটা তোৰ কিমান কৰিলে এখন মোটামুটি 7,000 আমাৰো এখন বদলাম দে আকৌ এই প্লেটফৰ্ম দিয়া লাগব তাৰপিছত এই জিমো মাৰি এই ভিডিঅ'টো দেখাৰ দৰে আমাৰ এনেকুৱা ঘটনা ঘটি আছে আমি খাদ্যত সচেতন হ'ব লাগে সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগে চাইকেল চলাব লাগে শৰীৰ চৰ্চা কৰিব লাগে গতিকে সুস্থ থাকক সবল থাকক যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লাষ্টত ঘণ্টা বটনটো দবাই দিব চাইকেল জিন্দাবাদ